চাইদেকবি গাইছ চাইদেকবি প্ৰথমবাৰ অসমৰ বাহিৰত যাই আছোঁ গাইছ চাবি আৰু গাইছ মৰম চৰম দিবি ট্ৰিপত যাম ট্ৰিপত বুলিয়ে কৈছোঁ যিহেতু ফুৰিব যাম অসমৰ বাহিৰত ফাৰ্ষ্ট টাইম ক'ত যাম গাইছ হ'ব গাইছ মই অকলে নাযাওঁ মানে কি হৈছে গাইছ কথাটো কৈ দিছোঁ আপোনালোকক Hey guys, good morning and welcome back to my YouTube channel. আৰু নতুন এটা ব্লগৰ সৈতে সকলোকে মানে ওয়েলকাম জনাওঁতো গাইছ আজি ভিডিঅ'টো বহুত বেছি ধামাকা হৈছে কিয় জানেনে গাইছ এটা নতুন ট্ৰিপত যাব ওলাইছোঁ গাইছ ভিডিঅ'টো শেষলৈকে চাবি তেতিয়া গম পাব ক'ত যাম গাইছ ট্ৰিপ নতুন ট্ৰিপ ধামাকা হৈছে এক্সাইটেড পুৰা তো গাইছ এতিয়া এটা কলেজ আমাৰ ফেচাৰ্ছ 23 তাৰিখে তো তাতেও ক্লাছ নহ'ব চাগে তো ৰিহাৰ্চেল যিহেতু কৰি আছে তো আপোনালোকক অলপ চলপ দেখাম আৰু কলেজৰ পৰা আহি কিনে একদম আপোনালোকক কৈছোঁ ক'ত যাওঁ ক'ত নাযাওঁ সকলোবোৰ কম গাইছ চাই থাকিব লাগে ভিডিঅ'টো শেষলৈকে তো বলুকতে কলেজত লৈ যাওঁ আৰু আজি 2 দিনমানৰ পৰা এতিয়া বৰষুণ দি আছে দে গাইছ দে একো নাই ৰ'দ দিয়াত থাকে গাইছ বৰষুণ দিবি নে কি কয় ফাইনেলি গাইছ কলেজত আহি পালোঁ তো চাব পাৰে কোনো নাই তো যিহেতু ৰুমে মানে ৰিহাৰ্চেল কৰিছে তো ইফালে আছে আমাৰ মিৰাজুলে কি ক'ব নমস্কাৰ কনফাৰেঞ্চ হৈ আছে 23 তাৰিখে প্ৰবীণ বৰাক মাতা হৈছে আপোনালোকে আহিব আপোনালোকে আহিব আৰু এই বাৰ্থ বহুত কষ্ট কৰিছে চেনেলটোৰ মানে বহুত সি মানে পঢ়া শুনাই লগা হ'লে অলপমান বাদ দিছে কিন্তু চেনেলটো বহুত কষ্ট কৰিছে সেইকাৰণে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু মিৰাজুলে মোৰ প্ৰথম ব্লগ ভিডিঅ'টো কিবা কৈছিল ন মনত আছে নে এতিয়া তো গাইছ চাই থাকক আৰু ভিডিঅ'টো সেইলৈকে চাবি গাইছ এনজয় হৈছে চাই থাকিবি ক'ত যাম ক'ত নাযাওঁ সকলো কম গাইছ চাই থাকিবি আৰু গাইছ আহি পালোঁ কলেজৰ পৰা এতিয়া মানে ডাইৰেক্ট দলঙৰ ফালে আহিছোঁ দলং মানে সেইখন দলং দেখিছেনে এই তাতে আছে দলং আমি যি মানে ভিডিঅ' বনাওঁ তো ইফালে আহিছোঁ বিন্দাছ কোনো নাই মজাকৈ ভিডিঅ' বনাব আহিছোঁ চাই থাকিবি প্ৰথমবাৰ অসমৰ বাহিৰত যাই আছোঁ গাইছ চাবি আৰু গাইছ মৰম চৰম দিবি নে কি কয় গাইছ তো মই অকলে নাই আমাৰ লগত আমাৰ চেনেলৰ মানে এজন প্ৰধান সদস্য আমাৰ নানু আছে নানু বা কি খবৰ ভালকৈ কৈছোঁ অলপ মানে জোচত কওঁ কিমান দিন মোৰ ভিডিঅ' চিডিঅ' দিবি অলছো তই আৰু যেনেকৈ জোচ নেদেখা তই এজন সদস্য হয়নে নহয় ব্লগটোৰ মানে চেনেলটোৰ হয় নহয় ভালকৈ ক অলপ জমাই কৰ ভিডিঅ' চিডিঅ'ত বল গাইছ ভালকৈ কথা পাতিম মজাকৈ কথা পাতিম ক'ত যাম কি কৰিম ক'ত যাম মানে চাই থাকিবি গাইছ ভিডিঅ'টো শেষলৈকে খাই বেঙালকৈ গাইছ তই কি আহিছে তো ক'ত যাম কি কৰিম তো অলপ মানে এই তাতে বঢ়িয়া কৰি বিন্দাছ বহিলোঁ আপোনালোকৰ মাজত কথা পাতিম বল গাইছ বল Okay guys. কেমেৰাটো কিবা হৈছে নেকি অ'কে গাইছ মেইন কথালৈ আহোঁ তো গাইছ মানে কি মই মানে এটা ট্ৰিপত যাম ট্ৰিপত বুলিয়ে কৈছোঁ যিহেতু ফুৰিব যাম অসমৰ বাহিৰত ফাৰ্ষ্ট টাইম ক'ত যাম গাইছ মই যাম জগন্নাথ মন্দিৰ গাইছ তো আপোনালোকে জানেই জগন্নাথ মন্দিৰ উৰিষ্যা পুৰী তো তাত আছে তো গাইছ আমাৰ যোনটো এইটো জাৰ্ণি 24 তাৰিখৰ পৰা হ'ব গাইছ মই অকলে নাযাওঁ মানে কি হৈছে গাইছ কথাটো কৈ দিছোঁ আপোনালোকক জেঠীমাহঁতৰ বাইদেউ মানে তো যাব মানে উৰিষ্যাক তো মানে যাব মানে জগন্নাথক তো মোকো ক'লে যে যাবিনে মই ভাবিলোঁ মানে যোৱা মানুহ নাই তো মই ভাবিলোঁ যাৱাই নেকি গাইছ ভাবিলোঁ অলপ ভিডিঅ' চিডিঅ' বনাব পাৰিম যিহেতু তো যাৱাই ভাল তো মই যাম বুলি ক'লোঁ আৰু গাইছ সেইকাৰণে আপোনালোক ভিডিঅ'টো ক'লোঁ আজি যিহেতু মানে ভাল এটা ট্ৰিপ হ'বলৈ গৈ আছে ভিউজ চিউজ গাইছ নাহে এইকেইদিন গম পাইছোঁ গাইছ বহুত দিন মোৰ ভিডিঅ' দিছোঁ ভিউজ চিউজ অহা নাই তো গাইছ নতুন যিটো ট্ৰিপ যাম তো আপোনালোকক মোৰ টাৰ্গেট আছে 500+ মানে ভিউজ আহক গোটেইকেইটা ভিডিঅ'ত ট্ৰিপ ধৰক 7-5টামান ভিডিঅ' আহি যাব ট্ৰিপ টোটেল যোৱা আহা এনেকৈ আৰু 5টামান ভিডিঅ' আহি যাব তো এই 5টা ভিডিঅ'ত যাতে গোটাইতে 500+ ভিউজ আহে গাইছ এইটো মোৰ আপোনালোক মানে অনুৰোধ আৰু তো গাইছ আপোনালোকৰ মানে এই ট্ৰিপটোত মানে ভাল কৰি মানে আশীৰ্বাদ দিব সোনকালে জানে যায় মানে ভালে উভতি আহিব পাৰোঁ তো এইটো মোৰ ভিডিঅ'ত নহয় মোৰ জীৱনত প্ৰথমবাৰ মই অসমৰ বাহিৰত যাম মানে তো পূৰা এক্সাইটেড হৈ আছোঁ তো আপোনালোকে মৰম ভাল পোৱা আশীৰ্বাদ দিব গাইছ আপোনালোকৰ আশীৰ্বাদতে যাবলৈ আহিছোঁ মানে মন্দিৰত যাম যিহেতু আপোনালোকক মই অকলে নাযাওঁ গাইছ মোৰ লগত আপোনালোকে যাব আপোনালোকে মোৰ যোনখিনি ছাবস্ক্ৰাইবাৰ আছে বা 650 বা 700 হ'বলৈ গৈছে সেইখিনি ছাবস্ক্ৰাইবাৰে মোৰ লগত যাব মানে মই পূৰা মানে ভালকৈ ভিডিঅ' বনাওঁ আপোনালোকে মানে যোৱা মানে অনুভৱটো মানে কৰিব পাৰে আৰু গাইছ তো গাইছ এইখিনিয়ে ক'ব লগা আছিল গাইছ আজি ভিডিঅ'টো তো ভিডিঅ'টো কেনেকুৱা পালে নাজানো গাইছ
কিজানি ভাল পাইছে আৰু এই নেক্সট ভিডিঅ' পুৰা ধামাকা আৰু গাইছ এটা কথা ৰ'ব মানে আমাৰ 23 তাৰিখে ফেচাছ মানে 23 তাৰিখ আজি হ'ল 21 তাৰিখ 22 23 তো 23 তাৰিখত এটা মজা ব্লগ আহিব তাৰ পিছতে নতুন নতুন ট্ৰিপৰ ভিডিঅ' আহি থাকিব গাইছ ধামাকা গাইছ বুম ধামাকা হৈছে চাব গাইছ অলপ ছাপৰ্ট কৰিব আৰু অতি সোনকালে 1K কৰি দিয়ক আৰু ছাপৰ্ট কৰিব গাইছ ভাল ভিডিঅ' বনাই আছোঁ তো গাইছ আজি ভিডিঅ' ইমানেই আছিল যদি ভিডিঅ' ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব সকলোৱে ভালে থাক সুখী থাক নিজৰ সপোনক বিশ্বাস ৰাখ বিলিভ ইন ইয়ৰ ড্ৰিমছ নেক্সট ব্লগ লগ পাম গাইছ কিল দেন টাইপ বাই বাই জয় অসম কিবা কবি নেকি কৃষ্ণানো কিবা কৈ দে গাইছ দে বাই বাই